আজি পৰ্যন্ত চৰকাৰে সমাধান কৰিব পৰা নাই, আজি প্ৰতিবাদ সাব্যস্ত কৰিছে, কি ক'ব আপোনালোকে? এইটো অতিকৈ দুখ লগা কথা। আমি বাৰম্বাৰ গৰিহণা দি আহিছোঁ, বাৰম্বাৰ চৰকাৰক আপিল জনাই আহিছোঁ। বহুতবাৰ আলোচনা হ'ল, বহুত মেমৰেণ্ডাম হ'ল, বহুতবাৰ মানে তেখেতসকলৰ লগত মাইনোটছ তৈয়াৰ হ'ল। শেহতীয়াভাৱে কেইদিনমান আগতে বড়ো সাহিত্য সভাৰ লগতো মাইনোটছ হৈছে যে এই বড়ো মিডিয়ামত অইন মিডিয়ামৰ শিক্ষক যিটো এপইণ্টমেণ্ট দিয়া সেইটো বন্ধ হ'ব লাগে বুলি। আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াই নিজে কৈছিলে যে ছেপ্টেম্বৰৰ ফাৰ্ষ্ট উইকৰ ভিতৰত যিখিনি আগত এপইণ্টমেণ্ট দিয়া হৈছে সেইখিনি কাৰেকশ্যন কৰা হ'ব। কিন্তু আজিলৈকে ধেমাজি, লখিমপুৰ বিভিন্ন জিলাত যোৱা বছৰবিলাকত আগৰ সময়ত যিবিলাক ভাষা নাজানা শিক্ষকবিলাক এপইণ্টমেণ্ট দিয়া হৈছিলে আজিলৈকে কাৰেকশ্যন কৰা হোৱা নাই। আৰু সেইখিনি সময়তে ইতিমধ্যে শোণিতপুৰত যিটো এপইণ্টমেণ্ট হ'ল তাত 99% বড়ো মিডিয়ামত মানে অসমীয়া মিডিয়াম বা অইন মিডিয়ামৰ যিসকলৰ বড়ো ভাষাৰ জ্ঞান নাই তেখেতসকলক এপইণ্টমেণ্ট দিয়া হ'ল। গতিকে এইটো আমি ভাবিছোঁ এইটো ভুল নহয়, এইটো ইচ্ছাকৃতভাৱে তেখেতসকলে কৰি আছে। আৰু বড়ো মিডিয়ামটো ধ্বংস কৰাৰ এটা ষড়যন্ত্ৰ বুলি আমি ধৰি লৈছোঁ। কিয়নো বড়ো মিডিয়াম আজিৰ নহয় 1964 পৰা অসমত চলি আছে। আৰু সেইকাৰণে অসমীয়া যিবিলাক আমাৰ বিষয়াসকলে আছে সেইসকলে এই সমস্যা সমাধান কৰিব নোৱাৰাৰ কাৰণে আমি পৃথক সঞ্চালকালয় বিচাৰিছিলোঁ। আজিলৈকে পৃথক সঞ্চালকালয় গঠন কৰি নিদিয়াৰ কাৰণটো এতিয়া আমি বুজি পালোঁ, মানে বড়ো মিডিয়ামক হেমাহি কৰি পেলাই, নেগলেক্ট কৰি পেলাই ধ্বংস কৰাৰ এটা ষড়যন্ত্ৰ তেখেতসকলে লৈ পেলাই আগবাঢ়ি আছে। এতিয়া আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে ইয়াত বড়ো মিডিয়ামত যিসকল ভাষা নাজানা শিক্ষক দিছে তেখেতসকলৰ দ্বাৰা কি শিক্ষা দিব বিচাৰিছে? ল'ৰা ছোৱালীক গুণগত শিক্ষা দিব বিচাৰিছে না তেখেতসকলক বঞ্চিত কৰিব বিচাৰিছে? তো ইয়াত মানে শিক্ষক যিটো দিছে, মানুহ শিক্ষক দিছে, তাতকে গুৰু দিলেই হ'ল হয়। তাত মানে ঘোঁৰা কেইজনমান দি পঠালেই হ'ল হয়, ভাষা নাজানা একে হ'ব। তেখেতে যায় এতিয়া শিক্ষাগুৰু হৈ পেলাই শিক্ষা দান কৰিব নোৱাৰিব। মানুহ দেখাৰহে মানুহ, কিন্তু ভাষাটো বুজি নাপায় নহয়। তেনেহ'লে আমাৰ ইয়াত গাহৰি গৰুকো মানে তেখেতসকলে এপইণ্টমেণ্ট দিব পাৰে ইচ্ছা কৰিলে। সেইটোৱে হৈ আছে। গুণগত ক'ত হ'ব? গুণগতৰ কথাটোতো 1000 কিলোমিটাৰ দূৰত, য'ত মানে তেখেতসকলে এটা আখৰো শিকাব নোৱাৰিব। আজিলৈকে যিসকলে 10 বছৰ 12 বছৰত এপইণ্টমেণ্ট দিয়ে এতিয়াও এজন দুজনে চাকৰি কৰি আছে বড়ো মিডিয়ামত। তেখেতসকলে কথা দিছিলে আমি শিকি ল'ম, আমি শিকাম। আজি চাকৰি স্বাৰ্থত যি টি ক'ব পাৰে তেখেতসকলে, কিয়নো তেখেতসকলক সংস্থাপন লাগে। তেখেতসকলৰ কোনো দোষ নাই। আজি গ্ৰেজুৱেশ্যন হৈছে, চাকৰি এটা লাগে, ইণ্টাৰভিউ দিছে, ইণ্টাৰভিউত পাছ কৰিছে, চাকৰি লাগে। কিন্তু চৰকাৰীটো জানিব লাগে মাতৃভাষাৰ যিটো কথা, মাতৃভাষা মিডিয়ামত শিক্ষা গ্ৰহণ কৰিব আইনগতভাৱে আজি অধিকাৰ আছে। যিটো ৰাইট টু এডুকেশ্যন 29 ছেকশ্যন 29A স্পষ্ট লিখা আছে, এলিমেণ্টাৰী লেভেলত মাতৃভাষাত নিজৰ শিক্ষা গ্ৰহণ কৰিব পাৰিব লাগে। এইটো হিমন্ত বিশ্বে নাজানে নেকি? এইটো প্ৰীতম শইকীয়াই নাজানে নেকি? এইটো অসমৰ অফিচাৰসকলে নাজানে নেকি? যদি নাজানে তাতে মানে বিয়াগুম দৰমহা লৈ পেলাই এচি ৰুমত বহি পেলাই চাকৰি কৰাৰ কিন্তু যোগ্য নাই। এইটো মানৱ অধিকাৰ উলংঘা কৰা হৈছে, ফাণ্ডামেণ্টেল ৰাইট উলংঘা কৰা হৈছে দুই চাইডে। ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত ধ্বংস কৰি পেলাই মানৱ অধিকাৰ উলংঘা কৰা হৈছে। আনপিনেদি যিসকলে আজি পঢ়ি পেলাই গ্ৰেজুৱেট চাকৰি পাইছে তেখেতসকলক মানে এনেকুৱা কণ্ট্ৰভাৰ্চিত আনি পেলাই তেখেতসকলে ডিপ্ৰাইভ কৰি পেলাই তেখেতসকলে মানৱ অধিকাৰ উলংঘা কৰা হৈছে। গতিকে আজি বড়ো মিডিয়ামৰ প্ৰতি খিলঞ্জীয়া এটা ভাষা, ইয়াত ভূমিপুত্ৰসকলৰ ভাষাৰ প্ৰতি যিটো অসম চৰকাৰে যিটো মানে এটিটিউড দেখাইছে এইটো আমি কোনোদিন সহ্য নকৰোঁ। আৰু আমি ডিক্লেয়াৰ কৰিছোঁ আজি ইয়াত কোন ল'ৰা ছোৱালী, যি ল'ৰা ছোৱালী একো বুজি পোৱা হোৱা নাই তেখেতসকলক লৈ পেলাই ধৰ্ণাত বহিব লগা হৈছে। এই কাৰণটো তেখেতসকলে বুজি পাব লাগিব। কাৰণ হৈছে কি যে অলৰেডি এই মানুহ এই অঞ্চলত বসবাস কৰা ভোট লাগে তেখেতসকলক, ভোটৰ সময়ত যায়। আজি RP শৰ্মা ডাঙৰীয়া ক'ত আছে? ইয়াৰ MLA সকলে ক'ত আছে? তেখেতসকলে ভোটৰ সময়ত যায়, ভোট লাগে। এতিয়া MLA হৈছে, MP হৈছে, মন্ত্ৰী হৈছে, তেখেতসকলে আৰামছে মানে নিজৰ মানে গাড়ী চম্ভালি আছে, নিজৰ মানে বেনিফিটৰ কাৰণে কাম কৰি আছে। কিন্তু ইয়াত যে হিউমেন ৰাইট ভায়লেশ্যন হৈছে, এই অঞ্চলত ভোট খুজিবলৈ তেখেতসকলে লাজ নাপায়। পঞ্চায়তৰ অধিকাৰ পোৱা নাই, ভূমিৰ অধিকাৰ পোৱা নাই। ইলেকশ্যনৰ আগত কৈছিলে ভূমিৰ পাট্টা দিয়া হ'ব, পঞ্চায়তৰ অধিকাৰ দিয়া হ'ব, আৰু আজি মৌলিক অধিকাৰ শিক্ষাৰ পৰাও বঞ্চিত কৰিবলৈ আগবাঢ়ি আহিছে। গতিকে এইটো কোনোদিনে সহ্য কৰা নহ'ব। ইয়াৰ কাৰণে জংগী আন্দোলন গঢ়ি তোলা হ'ব। আজি আন্দোলন কৰিলে বেয়া পায়। আমি কিয় পৃথক ৰাজ্য বিচাৰিব লগা হৈছে? কিয় পৃথক ৰাজ্য বিচাৰি আন্দোলন কৰিব লগা হৈছে? আজি স্বাধীনতাৰ 70 বছৰত আজিলৈকে যদি বড়ো মিডিয়াম আছে বুলি এই কথাটোকে যদি অনুভৱ কৰিব পৰা নাই, আৰু এখেতসকলক আমাৰ বুজিবলৈ বাকী নাই। গতিকে ইয়াত যদি চৰকাৰ আছে, চৰকাৰে যদি নিজৰ নাগৰিকৰ কথা বুজি পায়, শিক্ষাৰ কথা বুজি পায়, সংবিধানৰ কথা বুজি পায়, আইন কানুনৰ বুজি পায়, উইদিন 24 আৱাৰ তেখেতসকলে কাৰেকশ্যন কৰিব লাগে। মানে আজি আপুনি 24 ঘণ্টা সময় নিৰ্ধাৰণ কৰি দিছে নেকি? 24 ঘণ্টাৰ ভিতৰত কাৰেকশ্যন কৰিব লাগে। যদি তেখেতসকলে সঁচাকে ভাবে, নকৰে আমি জানো, হিমন্ত বিশ্বই নকৰে এইটো আমি স্পষ্ট জানো। হিমন্ত বিশ্বৰ মনৰ কথা, ভিতৰৰ কথা আমি মানে স্পষ্টকে জানো। কিন্তু আমি কৈছো যে অকল এই ৰাজ্যখন হিমন্ত বিশ্বৰ নহয়, এই ৰাজ্যখন হিমন্ত বিশ্বৰ অকলে নহয়।
আজি ভাবি লৈছে নেকি অকল হিমন্ত বিশ্বই যি ক'ব সেইটো হ'ব বুলি পেলাই এই ৰাজ্যখন আমাৰো অধিকাৰ আছে আমাৰ ল'ৰা ছোৱালীক শিক্ষা গ্ৰহণ কৰাৰ অধিকাৰ আছে চাকৰি কৰাৰ অধিকাৰ আছে সকলো অধিকাৰ আছে আমাৰ ইয়াত গতিকে হিমন্ত বিশ্ব নিজৰ দেউতাকৰ সম্পত্তিৰ নিচিনা শিক্ষা ডিপাৰ্টমেণ্টত যি পলিচি ল'ব ডিচিশ্যন ল'ব আমি মানি থাকিম এইটো কেতিয়াও সহ্য কৰা নহ'ব ইয়াৰ পিছতো যদি মানি নলয় কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব আন্দোলন কৰি আছো আন্দোলন কৰি জীয়াই আছো আৰু আন্দোলন কৰিম কিন্তু আন্দোলনৰ সময়ছোৱাত যদি অঘটন হয় ইয়াৰ কাৰণে দায়ী হিমন্ত বিশ্ব হ'ব ইয়াৰ কাৰণে দায়ী অসম চৰকাৰ হ'ব ইয়াৰ কাৰণে দায়ী অসমৰ এই অফিচাৰসকলে হ'ব ঠিক হ'ব